दीपक छेत्री हजुर उही गो राजाखानको हजुर राजाखानाको इटानगर बस्नुहुन्छ नि हजुर यही हुनुहुन्छ দিবাং ডেম বনোৱাই আছে এই পাহাৰৰ ভিতৰত দিবাং ডেম নাম্বগৰ পৰা সোমাই আহিব লাগে দিবাং ডেম বনাইছে দিবাং ভেলী নদী চক পাহাৰৰ তলত ইয়াত বনাই আছে দিবাং ভেলীৰ ডেম ইফালে ওপৰত কাম চলি আছে দিবাং ভেলীৰ ডেম বনাইছে দিবাং ভেলীৰ নদী এই মাজত থাকি মোৱাতে ভাল লাগিব ডেম বনাই দিবাং নদী ৰাস্তা বনাই আছে দিবাং ডেম